পয়া লগা বুলি হাঁহিছিলে ওচৰ চুবুৰীয়া আমাৰ মৰমক সৰু হৈ থাকোঁতে। এতিয়া কিন্তু বয়সতকৈ ওজনটো অকণমান বাঢ়ি যোৱাৰ কাৰণে আমি মাক দেউতাকে কাপোৰ আনি তাৰ বাবে ভাগৰি যাওঁ। মাত্ৰ এমাহ ডেৰমাহ টাইমটো কেছতে ৰখ সেইটোৱে কৈছোঁ শেষেই কৰি দিছিলোঁ। কি বুলি সুধিলা? ইয়াত আমি বিহু শ্বুট কৰিব পাৰোঁনে? আচ্ছা আৰম্ভ কৰি দিওঁ। অঁ সেইডাল কাটি দিয়ক বাৰু। মই আকৌ ভিনদেউক কাটিব বুলি কোৱা শুনিলোঁ। তোমাক কাটিব বুলি কোৱা শুনিলোঁ। কেলে ই টকাহেঁতেন নহয় মই এনেই কাম নকৰোঁতো ন। অঁ হয় ফটোখনৰ কাৰণে যদি নহ'লহেঁতেন তেতিয়া মইতো এইটো নকৰিলোহেঁতেন। বাকী কোজা হৈ আছা তুমি সকলো ডাঙৰ তোমাক লগাই দিওঁ নেকি? উঠিব পা পানী অকণ দে আকৌ ব্লকাৰ মানে ষ্টাৰ্ট কৰিছোঁ নতুনকৈ। মই চিন্তা কৰিম বৰ ধুনীয়া জিলিকি পাইছে গালৰ একেবাৰে কিউটনেছটো যে তুমি কি কৈছা তিয়ঁহ কাটিছা বেঙেনা মেইন ফটোশ্বুট কৰি ৰিমজিমে মন পাতাই নিলা মই মানে আজি ফটোশ্বুট কৰি বহুত ভাল পাইছোঁ কাৰণ মোৰ প্ৰিয় ফটোগ্ৰাফাৰ আকাশ শইকীয়া দা আছে। চ' দাদাই বহুত ধুনীয়াকৈ মাৰে ফটো, সেইকাৰণে বহুত ভাল লাগিছে। লগতে অভিনৱ দা আৰু প্ৰাঞ্জিত দা আছে। মডেল ধেৰ চব মডেল চব মডেল সেয়া আকাশে মই চেলিব্ৰিটি না চেলিব্ৰিটি